हेलो फ्रेंड्स नमस्कार मोर चैनेलলৈ সকলোকে স্বাগতম জনাইছো যোৱা দেওবাৰে মই কি কৰিলো তাকে চাও বলকচোন মই মোৰ দিনটো সদায় একাপ গৰম পানীয়ে আৰম্ভ কৰো পানী কাপ খাই লৈ চাহ বহাই দিলো আৰু তাৰ পিছত চাহৰ লগত খাবলৈ এয়া পানী পিঠা বনাইছো পানী পিঠা কোনে কোনে খাই ভাল পায় জনাবচোন দেই পেট পূজা কৰিলৈ এতিয়া পৰা কামত লাগি গৈছে ঘৰটো নতুনকৈ বনাই থকাৰ বাবে বস্তুবোৰ অলপ ইফাল ইফাল কৰিবলগীয়া হৈছে এইখিনি ঘৰটো পুটি কটাৰ পিছত ইমান ধূলি হৈছে তাকে আজি গোটেই ঘৰটো সাফা কৰাত লাগিছো পিছে আমাৰ ঘৰটো বনাই কমপ্লিট হোৱা নাই কিচেন আৰু এটা বেডৰুম কমপ্লিট হৈছে এয়া হৈছে আমাৰ বেডৰুম যেটো এয়া মোৰ হাজবেণ্ডে অলপ কামত সহায় কৰি দিছে এয়া হৈছে ডাইনিং ৰুমৰ বেচিন এৰিয়া মোৰ চেনেললৈ যদি কোনোবা নতুনকৈ আহিছে তেন্তে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধূলি বালিবোৰ সফা কৰি শেষ হোৱাৰ পাছত ঝাৰু মৰাত লাগি গলো তাৰ পাছত এয়া ঘৰটো মছাত লাগিছে কিচেন সিঙ্ক বিলাকত যে এটা প্লাষ্টিকৰ কোটিং থাকে হেয়াও এৰুৱাইছো ঘৰ সাফা কৰি শেষ হোৱাৰ পিছত কাপোৰ ধোৱাত লাগি গলো তাৰ পিছত গা সা ধুই মেলি এতিয়া ভাত বনোৱাত লাগিছো এয়া কলমৌ শাক কিন্তু মই বইল কৰিহে খাই ভাল পাওঁ দেই আজিলৈ আহো বাই বাই ভিডিঅ'টি কেনে পালে লাইক কমেন্ট কৰিব আৰু লগতে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব